নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে নতুন এটা টপিক আজি লৈ আহিছোঁ। আজি হৈছে টাইম এণ্ড ৱৰ্ক, অৰ্থাৎ সময় আৰু কাম। আমি অলৰেডি এভাৰেজৰ ওপৰত আমি পঢ়িছোঁ। এভাৰেজৰ দুটা পাৰ্ট আহি গৈছে। আজি হৈছে সময় আৰু কাম, অৰ্থাৎ টাইম এণ্ড ৱৰ্কৰ ওপৰত যি কুৱেশ্যন আহে, অৰ্থাৎ গ্ৰেড 3 লেভেলৰ, এইখিনি আমি আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে পি এ যদি কোনো এটা কাম 20 দিনত কৰে আৰু কিউৱে সেই একে কামটো যদি 25 দিনত কৰে, তেন্তে দুয়োটা একেলগে কিমান দিনত কৰিব? ঠিক আছে, তো কি কৈছে, পি এ কোনো এটা কাম কিমান দিনত কৰে? 20 দিনত কৰে। কিউৱে কিমান দিনত কৰে? কিউৱে কৰে 25 দিনত কৰে। ইহঁতৰ কি কৰিব লাগে? তেতিয়াহ'লে দুয়োটা যদি একেলগে পি প্লাছ কিউৱে কিমান দিন কৰিব? চিম্পল মেথডত বুজাই দিছোঁ যে কি 20 আৰু 25, অৰ্থাৎ 20 আৰু 25ৰ লসাগু। মই অলৰেডি এভাৰেজৰ সূত্ৰ মই লসাগু তাৰ আগৰ যিকেইটা মই ভিডিঅ' দিছোঁ তাতে মই বুজাই দিছোঁ যে লসাগু কেনেকৈ ওলাব লাগে। ঠিক আছে, মানে এই দুটা অৰ্থাৎ 20 আৰু 25ৰ যিটো সংখ্যা, অৰ্থাৎ কোনো এটা ডাঙৰ যিটো সংখ্যাক হৰণ যাব দুয়োটাই দি, সেইটো ইহঁতৰ কি হৈ যাব? লসাগু হৈ যাব। তেতিয়াহ'লে 20 আৰু 25ৰ লসাগু কি হৈ যায়? 20 আৰু 25ৰ লসাগু কি হ'ব? 100 হৈ যাব। ঠিক আছে, হৈ গ'ল, এইটো হৈছে লসাগু হ'ল। এবাৰ 20, অৰ্থাৎ 20 এদি 100 কেইবাৰ যায়? 20 এদি 100 কেইবাৰ যায়? 5 বাৰ যায়। আৰু 25 এদি 100 কেইবাৰ যাব? 4 বাৰ যাব। হৈ গ'ল। তাৰপিছত কি কৰিব? 20 আৰু 25ৰ যি ওলাইছে এই দুটা 5 আৰু 4, এইটো কি কৰিব? প্লাছ কৰি দিব। প্লাছ কৰিলে কিমান হ'ব? 9, আৰু এইটো কিমান? 100ক এইটো কি দিব? হৰণ কৰি দিব। অৰ্থাৎ কিমান বাৰ যাব? 100ক 9 যদি হৰণ দিওঁ কিমান বাৰ যাব? 9 গুণ 9, এইটো থাকিল কিমান? 10, 9 গুণ 9 মানে কিমান হ'ব? 11.11, কিমান? 3 আহি যাব। ঠিক আছে, হয়, তেতিয়াহ'লে বুজি পাইছে? ঠিক আছে, তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। ছেম কুৱেশ্যন যদি অলপমান ডিফাৰেঞ্চ কৰি বুজাই দিয়ে, যদি কয় যে এ যদি কোনো এটা কাম 20 দিনত কৰে আৰু একে কামটো বি এ যদি 25 দিনত কৰে, যদি দুয়োটা একেলগে 4 দিনত কৰে, তেন্তে কিমান শতাংশ কাম বাচিলে, অৰ্থাৎ কিমান দিন বাচি যাব? ঠিক আছে, কি হৈছে যে কোনো এটা কাম আছে যিটো কাম কি হৈছে 20 দিনত কৰে এ, আৰু বি এ কিমান দিনত কৰে? বি এ কৰে 25 দিনত কৰে। তেন্তে দুয়োটা কাম যদি, অৰ্থাৎ দুয়োজনে লগ হৈ যদি একেলগে কিমান দিনত কৰে? 4 দিনত কৰে, তেন্তে কিমান শতাংশ কাম বাচি যাব বুলি কৈছে? বুজি পাইছে কুৱেশ্যনটো? ঠিক আছে, তেতিয়াহ'লে এ কিমান দিনত কৰে? 20 দিনত কৰে, হয়। বি এ কিমান দিনত কৰে? বি এ কৰে 25 দিনত কৰে। মই অলৰেডি ক'লোঁ যিহেতু কি ওলাব লাগে? লসাগু ওলাবলৈ, লসাগু কিমান হৈ যাব? লসাগু 100 হৈ যাব। আৰু এইটো 20 কিমান যাব? 5 এদি ইয়াক কেইবাৰ যাব? 4 দি, অৰ্থাৎ কি হৈ যাব? সিহঁতৰ লসাগু, অৰ্থাৎ এনেকুৱা ধৰণৰ এইটো 100, হয়। লসাগু ল'লে এইটো এনেকুৱা মই বুজাই দিছোঁ বাৰু, যে কি ইহঁতৰ যদি লসাগু, অৰ্থাৎ এ কোনো এটা কাম 20 দিনত কৰিলে, 20 দিনত কৰে, হয়। যদি আমি এদিনত কৰোঁ, এদিনত যদি কৰে তেতিয়াহ'লে 20/1 অংশ, হয়। ঠিক তেনেকৈ বি এ যদি কৰে, বি এ 25 দিনত কৰে, তেতিয়াহ'লে এক দিনত কিমান কৰিব? 25/1। মই আপোনালোকক বুজাৰ কাৰণে এইটো চিম্পুলকৈ মই বুজাই দি আছোঁ, ঠিক আছে, কেনেকুৱা ধৰণৰ। কিন্তু এটা সহজ উপায় মই দেখাই দিম। তো কি হৈছে 20 আৰু 25, এইবোৰ কৈছোঁ মই সিহঁতৰ কি কৰিব লাগে? লসাগু ল'ব লাগে, মানে এইটো কি কৰিব? যোগ কৰিব লাগে। 20 যোগ 25/1 হ'ল। তাৰপিছত এইটোৰ লসাগু কিমান হৈ গ'ল? 100। 20 এদি 100 কেইবাৰ যায়? 5 বাৰ। আৰু এইটো কেইবাৰ? 4 বাৰ। মানে কিমান হ'ল? 9/100। অৰ্থাৎ কথাটো এনেকুৱা, আপোনালোকে এনেকৈ লিখিব যে এ 20, বি 25, ইহঁতৰ হৈছে 100, ই 5 বাৰ, ই 4 বাৰ। মানে কথাটো এনেকুৱা, 9 ওপৰত আৰু এইটো কি তলত। ঠিক আছে, এইটো হৈ গ'ল কি হ'ল ইহঁতৰ এ আৰু বি এ যদি কি কৈছে, এ আৰু বি এ কৈছে 4 দিনত কৰে, এ আৰু বি এ কিমান দিনত কৰে কৈছে? 4 দিনত কৰে। তেতিয়াহ'লে কৈছে বাকী কিমান সংখ্যা কিমান শতাংশ ৰখি যাব? ঠিক আছে, তেতিয়াহ'লে এ প্লাছ বি এ, আমাক এ প্লাছ বি কিমান পাইছে? এ প্লাছ বি 9, আৰু ইফালে কিমান? 100, হয়। 100 কিমান শতাংশ নিয়াৰ লগে কি? শতাংশ নিলে কিমান যায়? 100% দি আমি কি দিব লাগে? পূৰণ দিব লাগে, হয়। হৈ গ'ল, তেতিয়াহ'লে 100 কি হৈ গ'ল? কেঞ্চেল হ'ল। সৰি, এ আৰু বি এ কিমান দিন কৰে? 4 দিন কৰে, তেতিয়াহ'লে ইয়াৰ লগত 4টো কি হৈ যাব? পূৰণ হৈ যাব। ঠিক আছে, পাহৰি গৈছিলোঁ, পূৰণ হৈ যাব। 9 লগত 4টো কি যাব? পূৰণ হৈ যাব। হৈ গ'ল, 4 9 কিমান? 36, মানে 36%, অৰ্থাৎ 36% কি কৰে? কাম কৰে সিহঁতে 4 দিনত। কিমান শতাংশ? যদি কামটো যদি 100% হয়, তেতিয়াহ'লে সিহঁতে 4 দিনত কিমান শতাংশ কৰে? 36% কৰে। থাকিল কিমান শতাংশ? তেতিয়াহ'লে 100ৰ পৰা 100%ৰ পৰা 36% বিয়োগ কৰি দিলে কিমান হৈ যাব? 64%। অৰ্থাৎ বাকী কিমান থাকিল? 64% বাকী থাকিব। পাইছে বুজি? যদি পোৱা নাই মই আৰু এবাৰ বুজাই দিছোঁ যে কি, যে আমি কিমান পাইছিলোঁ? 100/9, এইখিনি কি কাম কৰে, কি এ আৰু বি এ মিলিখিনি, অৰ্থাৎ কাম হৈছে এইখিনি। এইখিনি হৈছে কাম। ইয়াৰে কিমান অংশ কাম কৰে? সি তাৰ 4 দিনহে কাম কৰে। সিহঁতে গোটেই 9 দিন বা যিমানখিনি দিন হ'ব সিমান দিন কাম নকৰে, কিমান দিন কৰে? 4 দিন কৰে। 4 দিনৰ কিমান শতাংশ? অৰ্থাৎ 4 দিনৰ যদি আমি শতাংশ নিওঁ, তেতিয়াহ'লে 4টো পূৰণ, আৰু যদি পূৰণ কি 100%। হৈ গ'ল, তেতিয়াহ'লে 100 কেঞ্চেল হৈ গ'ল, 4 36, অৰ্থাৎ কিমান শতাংশ কাম কৰে? 36% কাম কৰে, হয়। ঠিক আছে, আৰু বাকী টোটেল যদি 100%ৰ কাম, 100%ৰ পৰা 36% বাদ দিছোঁ, কিমান হৈছে? 64% কি থাকিল? বাকী থাকিল। পাইছে বুজি? ঠিক আছে, তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যন, ৰাম আৰু হৰিয়ে এটা কুঁৱাৰ পৰা পানী উলিয়ায়। ঠিক আছে, ৰাম আৰু হৰি আছে, দুয়োজনে কি কৰে? এটা কুঁৱাৰ পৰা পানী উলিয়ায়। ৰামে 4 মিনিটত
4 মিনিটত 5 লিটাৰ আৰু হৰিয়ে 5 মিনিটত 4 লিটাৰ পানী উলিয়ায় দুয়োটাই লগ হৈ 205 লিটাৰ পানী উলিয়ালে কিমান সময় ল'ব বুলি কৈছে চাবলৈ বুজি ল'ব কুৱেশ্যনটো যে কি হৈছে ৰাম আৰু হৰিয়ে এটা কুঁৱাৰ পৰা পানী উলিয়াই আছে হয় বাল্টিঙেদি নহয় কিবাহেৰে কি কৰি আছে পানী উলিয়াই আছে তো ৰামে কি কৰি আছে ৰামে 4 মিনিটত অৰ্থাৎ 4 মিনিটত 5 লিটাৰ পানী উলিয়াইছে হয় আৰু হৰিয়ে কিমান কৰিছে আমি যদি লিখি লওঁ ৰামে কি কৰিছে 4 মিনিটত কিমান উলিয়াইছে 5 লিটাৰ পানী ওলাইছে তেতিয়াহ'লে ইহৰ কিমান ওলাব 5/4 হয় তাৰপাছত হৰিয়ে কিমান ওলাইছে হৰিয়ে 5 মিনিটত 4 লিটাৰ ওলাইছে অৰ্থাৎ 4 লিটাৰ 5 মিনিটত ওলাইছে মানে যদি 1 মিনিট ৱাইজ ধৰা হয় ঠিক আছে এই যে আমি যে এইটো লৈ যাওঁ এইটো 1 মিনিট ৱাইজ 4 মিনিটত 5 লিটাৰ 1 মিনিট বুলি লিখিলে 1 মিনিট কিমান হ'ব 5/4 হ'ব হয় বা এইটো ঠিক তেনেকৈ 5 আৰু 4 অৰ্থাৎ 5 মিনিটত 4 লিটাৰ তাহলে 1 মিনিটত যদি ওলাওঁ তেতিয়াহ'লে 4/5 বা ইংৰাজীত ক'লে 4/5 বা 5/4 ইকুয়াল ঠিক আছে তো এইখিনিলৈকে বুজি পাইছে হ'ল তেতিয়াহ'লে আমাক কৈছে যে দুয়োজনে লগ হৈ 205 লিটাৰ পানী উলিয়াই কিমান সময় ল'ব বুলি কৈছে তাৰ আগতে আমি কি ল'ব লাগিব এই দুটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে তো এইটো কিমান 5/4 প্লাছ 4/5 এইটো কি কৰিব লাগে এইটো বজ্ৰকৰণ কৰিব লাগে বজ্ৰকৰণ মই আগৰ ভিডিঅ'বোৰত শিকাইছিলোঁ তথাপি আমি কৈছোঁ যে এইটো লগত এইটো কি হৈ যাব পূৰণ হৈ যাব 5 4 গুণ 20 হয় এই পাছৰ এই পাছটো কি হৈ যাব পূৰণ হৈ যাব 5 5 গুণ 25 যোগ চিনটো যোগ আছে 4 4 গুণ 16 হৈ গ'ল কিমান হ'ব অৰ্থাৎ 20 আৰু এতিয়া 25 আৰু 16 গ'লে কিমান হ'ব 5 6 11 অৰ্থাৎ 41 হয় এইটো কি ইহঁতৰ কাম অৰ্থাৎ দুয়োজনে মিলিখিনি কিমান এইখিনি কাম কৰে বা ইমান লিটাৰ পানী উলিয়াই বুলি ক'ব পাৰে ঠিক আছে দুয়োজনে যদি লগ হৈ কিনে কৰে তেতিয়াহ'লে কিমান লিটাৰ পানী ওলাব এইখিনি 20/41 অংশ কি কৰিব পানী ওলাব বা লিটাৰ আমাক কৈছে যে দুয়োজনে লগ হয় এতিয়া আমি কি কৈছে দুয়োজনে লগ হয় অৰ্থাৎ ৰাম যোগ হৰিয়ে কাম কৰে কিমান কৰে 205 লিটাৰ পানী উলিয়ায় ঠিক আছে সেম একেই ৰাম আৰু হৰিয়ে আমি কিমান পাইছিলোঁ যেতিয়া দুয়োটাত এনেকৈ দিয়া থাকিব যে দুয়োজনে দিয়ে কৰা কাম আৰু আমি যিটো ওলোৱা কাম সেইটো কি কৰিব হৰণ কৰি দিব কিমান ওলাইছিল 41/20 এইটো আৰু এইটো কি হৈ যাব হৰণ হৈ যাব ঠিক আছে তেতিয়াহ'লে 41ৰ লগত 20টো কি হৈছে হৰণ হৈছে ওপৰত দিলে কি হৈ যাব পূৰণ হৈ যাব মানে কি হৈ যাব 205 × 20 / 41 হৈছে 41 205 কেইবাৰ যায় 5 বাৰ যায় মনে হ'ব চাবা 5 পূৰণ দিলে 5 5 × 5 5 4 × 20 হয় আৰু পৰীক্ষাত সদায় চাব যে কাটা কাটি যোৱাকেই থাকে আপোনালোকে পূৰণ কৰি দিব নালাগে যে 205 লগত 20টো পূৰণ কৰিব তাৰপিছত 41 হৰণ কৰিব সেনেকুৱা কেতিয়াও নকৰিব সদায় চাব যে কাটা কাটি যায় না নাযায় কাটা কাটি যাবই পৰীক্ষাত সদায় কি কৰি দিয়া থাকে কাটা কাটি যোৱাকেই দিয়া থাকে ঠিক আছে তেতিয়াহ'লে 205 আৰু 41 41 কি হ'ব 5 বাৰ 5 বিছং কিমান বাৰ হৈ গ'ল 100 অৰ্থাৎ কিমান লিটাৰ হ'ব 100 লিটাৰ 100 লিটাৰ নহয় 100 মিনিট দেই 100 মিনিট হৈ যাব 100 কি হৈ যাব মিনিট হৈ যাব এতিয়া 100 মিনিট পৰীক্ষা যদি 100 মিনিট দিয়া থাকে যদি ঘণ্টা দিয়া থাকে অৰ্থাৎ আৱাৰো যদি দিয়া থাকে কিমান হৈ যাব 160 হয় চিম্পুলকৈ যদি 60 দি দিওঁ কিমান যায় 60 মানে 4 ঘণ্টা 40 মিনিট হয় এইটো আপোনালোকে নিশ্চয় জানে যে যদি মিনিটৰ পৰা ঘণ্টা নিব লাগে কেনেকৈ কিবা কৰিব লাগে 60 আৰু 100 অৰ্থাৎ 60 দি হৰণ দিব লাগে এইটো জানে আপোনালোকে ঠিক আছে পাইছে বুজি এইটো প্ৰথমতে কি হৰি আৰু ৰামৰ কি ওলাব লাগে প্ৰথমতে এক অনুযায়ী সিহঁতৰ কিমান লিটাৰ পানী ওলাইছে সিহঁতৰটো ওলাব লাগে তাৰপিছত সিহঁতক কিমান দিয়া আছে অৰ্থাৎ যিমান দিয়া আছে সেইটো কি কৰি দিব হৰণ কৰি দিলে যিটো এনচাৰ ওলাব সেইটো সিহঁতৰ কি হৈ যাব সময় হৈ যাব ঠিক আছে তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন কৈছে পিয়ে কোনো এটা কাম 5/1 12 দিনত কৰে আৰু কিউৱে 6/1 8 দিনত কৰে তেন্তে একেলগে দুয়োজনে কিমান দিনত কৰিব ঠিক আছে কি হৈছে পিয়ে কোনো এটা কাম 5/1 অৰ্থাৎ 5 ভাগ আছে অৰ্থাৎ ধৰি লোৱা কি কোনো এটা কাম আছে 5 ভাগ তাৰে মাত্ৰ এটা অংশহে কাম কৰে কিমান দিনত কৰে 12 দিনত কৰে ঠিক তেনেকৈ কিউৱে কোনো এটা কাম আছে যিটো কামক কি কৰে 6 ভাগ কৰিছে কৰি কিনে তাৰ এটা অংশ কিমান দিনত কৰে 8 দিনত কৰে তেন্তে একেলগে দুয়োজনে কিমান দিনত কৰিব বুলি কৈছে ধৰি লোৱা পিয়ে কিমান ভাগ 5/1 কিমান দিনত কৰে 12 দিনত কৰে হয় ঠিক তেনেকৈ কিউৱে কিমান দিনত কৰে 6/1 কিমান দিনত কৰিব 8 দিনত কৰে হয় একদিনত যদি কৰিব লাগে তেতিয়াহ'লে এইটো এইফালে কি যাব পূৰণ হৈ যাব মাত্ৰ 5 আৰু 12 5 12 কিমান হৈ যাব 60 হৈ যাব হয় ঠিক তেনেকৈ 6 আৰু 8 কিমান হৈ যাব পূৰণ হৈ যাব যদি ইফালে একদিনৰ যদি ওলায় একদিনৰ ওলালে কিমান হৈ যাব 8 6 গুণ 48 হ'ল 48 আৰু 60 কি ওলাব লসাগু ওলাব লসাগু কেনেকৈ ওলাব 48 আৰু কি 60 লসাগু মই ওলোৱা অলৰেডি দেখাই দিছোঁ তথাপি এবাৰ দেখাই দিছোঁ 60 আৰু কিমান 48 মই লসাগুটো ওলোৱা শিকাই দিছোঁ দুয়োটাকে হৰণ দিব যিটো সংখ্যা দি দুয়োটা সংখ্যাকে কি যায় হৰণ যায় কি যাব 2 যাব এইটো কেইবাৰ যাব 30 বাৰ এইটো কি যাব 2 2 গুণ 4 2 4 গুণ 8 আৰু 2 যায় 2 15 বাৰ এইটো কি যাব 12 বাৰ এবাৰ কি দি যায় 3 দি যায় 3 5 গুণ 15 3 4 গুণ 12 যায় নেকি নাযায় তেতিয়াহ'লে এই যিখিনি ওলাইছে এই গোটেইখিনি কি কৰি দিব পূৰণ কৰি দিব কিমান হৈ যাব 2 3 গুণ 6 6 4 গুণ 24 24 আৰু 10 240 অৰ্থাৎ ইহঁতৰ লসাগু কিমান হৈ যাব 240 হৈ যাব ইহঁতৰ লসাগু ঠিক আছে তেতিয়াহ'লে কিমান আছে পাইছিলোঁ আমি 60 পাইছিলোঁ আৰু কিমান 48 ইহঁতৰ লসাগু কিমান পাইছিলোঁ 240 পালোঁ হয় 60 দি 240 কেইবাৰ যায়
চিম্পলকৈ মানুহ 0 আৰু ইয়াতে 0 আছে 0 0 বাদ দিয়া কিমান হৈ যাব 24ক 6 দি কেইবাৰ যায় 4বাৰ যায় হয় ঠিক তেনেকৈ 48 এতিয়া কি আছে 0 আছে না এতিয়া কি সংখ্যা দি ইয়াৰ লগত যায় যেনে 5 5 8 40 নহয় 0 5 8 20 2 24 মানে কিমান যাব 5 বাৰ হ'ল এইটো কি কৰি দিব প্লাছ কৰি দিব কিমান হ'ব 9 মানে এইটো কি দি 9 দি হৰণ দিব লাগিব 240ক 9 দি হৰণ 240ক 9 দি হৰণ দিলে কিমান বাৰ যাব 240 9 দি হৰণ কি যাব 9 দুগুণ 18 ইফালে আহিল 14 14 8 গ'লে 6 60 তাৰপিছত 6 9 5 54 এতিয়া আহি গ'ল 6 পইণ্টটো নালাগে 26 ডিভাইডেড বাই 6 ভাগৰ 9 ইমান দিন লাগিব ঠিক আছে বুজি পাইছে ঠিক আছে তেতিয়াহ'লে নেক্সট যিখিনি পাৰ্ট আছে অৰ্থাৎ ইয়াৰে আৰু কিছু কেইটামান আছে কুৱেশ্যন মই আৰু 5-6টা কুৱেশ্যন ইয়াৰ পৰা লৈ আনিম তো যিসকলে ভাল পাইছে তেতিয়াহ'লে নেক্সট পাৰ্ট অহাকালি আহিব যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব নাপাহৰিব আপোনালোকৰ কমেণ্টবোৰে এনেকুৱা ভাল ভিডিঅ' বনোৱাৰ আমাক উৎসাহ যোগায় থেংক ইউ